এভৰিৱান আৰু আজি হৈছে ডে 2 অৰ্থাৎ আজি বিয়া মানে মাজৰ এদিন শুই নাছিলে আমি জোৰণ দি আহি গ'লোঁ আৰু আজি ডে 2 গম পাইছে দুপৰীয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিবলগীয়া হৈছে কাৰণ মোৰ আছিল এক্সাম আৰু বিৰাট দুখৰ বিষয় বিয়াৰ দিনাখন এক্সাম দি আহিলোঁ আৰু এতিয়া যাওঁ দৰা ঘৰত আৰু আপোনালোককো দেখুৱাই চাই থাকক চলি আছে এটা না ডাঙৰ বৌ পুৰা সাজি কাচি ওলাই লৈছোঁ পইচা দি আহিছোঁ পইচা দি আজকে মজা না খা শেষ বঢ়িয়া আজিৰ ভিডিঅ'টো দেখিনে আছিল গাইজ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু নেক্সট টাইম দি থাকিম গতিকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম